সকলোৱে চিঞৰিছে আৰু চিঞৰিছে একো বুজি পাইছে নেকি ৰব প্ৰথমতে মন কৰক এইগৰাকী শিক্ষাৰ্থীলৈ হাজত অলপ ডাঙৰ আকাৰৰ লাঠি এডাল তেওঁৰ নাম কৰবী তেওঁ ধুবুৰী জিলাৰ গৌৰীপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ১৭১৩ নং তিস্তাপাৰ প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষাৰ্থী কিন্তু হল কি আপোনাৰ মনত প্ৰশ্ন আহিছে ছাত্ৰ ছাত্ৰীসকলে কান্দিছে আৰু কান্দিছে অলপ পিছত আকৌ বিদ্যালয়ত অভিভাৱকসকলৰ ভিৰ আঘুৰি ৰাখিছে কৰবী নামৰ শিক্ষাৰ্থীগৰাকীক বিদ্যালয়খনত এক হুলস্থলীয়া পৰিৱেশ কৰবী নামৰ শিক্ষাৰ্থীগৰাকীৰ ওপৰত কণ ছাত্ৰ ছাত্ৰীৰ মাৰধৰ কৰাৰ অভিযোগ কৰে স্থানীয় ৰাইজ তথা ছাত্ৰ ছাত্ৰীসকলে ছাত্ৰ ছাত্ৰীক মাৰপিটৰ খবৰ শুনি অভিভাৱকসকলে আহি ভৰি পৰে বিদ্যালয়ৰ চৌহদ বৰ্তমান বিদ্যালয়ৰ চৌহদত হুলস্থুল পৰিৱেশৰ সৃষ্টি কৰিছে অভিভাৱকসকলে লগে লগে ধৰ্মশালা আৰক্ষী চকীত খবৰ দিয়াত আৰক্ষী বাহিনী উপস্থিত হৈ শিক্ষাৰ্থীগৰাকীক আটক কৰিবলৈ সক্ষম হয় নিউজ ডেস্ক ৰিপৰ্ট বৰহাউৰ লাইভ কি দিয়ে আনাইছে তো লাঠি দিয়ে হ্যাঁ লাঠি দিয়ে কিসে কাটে রকম চেয়ার দিয়ে নামাইছে খাড়া কি দি চেয়ার দিয়ে তুই কর লাঠি দিয়ে কি কি দিন হ্যাঁ কাটে না কটা দিছে গালো চালাইতে মারে মারে কটা বাসটা চালাইতে মারে মন কাটে নাড়ি দিয়ে না আর সিরি কি হ্যাঁ দেখতো হাত দেখতো খুঁজে নে ফোন নাই আমরা চেয়ার দিয়ে মাথা টাঙাইছে কটা তুইটি আর কাকটা আছে বেশি ডাঙায় না নাদি দিয়ে ডাঙাইছে কটা দিছে এটা একটা একটা আর কাক